हेलो फ्रेंड्स, केना আছে আপোনালোক? আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকলৈ মই স্বাগতম জনাইছো। আজি আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম গুৱাহাটীৰ পৰা মাঞ্জা হৈ গ'ল কাৰ্বি-আংলঙৰ এটা চহৰ। তো আমি কাৰ্বি-আংলঙৰ এই মাঞ্জা চহৰলৈকে আজি যাত্ৰা আৰম্ভ কৰিম। আৰু কাৰ্বি-আংলঙৰ এই যিটো মাঞ্জা চহৰ সেইটো গুৱাহাটীৰ পৰা এপ্ৰক্স 43 to 50 কিলোমিটাৰ। আজি মোৰ যাত্ৰা পথত আপোনালোকে মোৰ সহযাত্ৰী হৈ ৰওক আৰু বহুত সুন্দৰ লোকেশ্যন চাবলৈকে আপুনি ৰেডি হৈ থাকক। ভিডিঅ'টো চাই নিশ্চয় ভাল পাব কাৰণ লোকেশ্যনবিলাক খুবেই ধুনীয়া। তো ইমান ধুনীয়া লোকেশ্যন চাবৰ কাৰণে অকণমান ৱেইট কৰক আৰু বলক আমি আগুৱাই গৈ থাকোঁ। ইতিমধ্যে মই যোৰাবাট পাৰ কৰি আহিছোঁ আৰু সোণাপুৰ পাম। পাহাৰখিনি নামি আছোঁ। অকণমান আগত গৈয়ে আমি দিচাং ৰিজৰ্ট পাম। তাৰ পৰা অকণমান আগত গৈ টোল গেট। এখন আমাৰ লেফ্টত এইটো দিচাং ৰিজৰ্ট। অকণমান আগত গ'লে আপুনি লেফ্ট ছাইডে এটা সৰু ছাৰ্ভিচ ৰোড পাব। তাৰ পৰা যদি আপুনি লেফ্ট লৈ পেলাই গুচি যায় তেনেহ'লে তাৰপৰা জংগল ৰিজৰ্ট, ব্ৰহ্মপুত্ৰ ৰিজৰ্ট, আৰিয়ান ৰিজৰ্ট, গোটেইখিনি ৰিজৰ্ট ভিতৰৰ ৰাস্তাটোত পাব। আৰু আপোনাৰ ডনবস্ক ইউনিভাৰ্চিটিখনো ইয়াৰে ভিতৰত পাব আপুনি। আহি পালোঁ আমি সোণাপুৰ টোল গেট। টোল দি আমনি লাগিছে, কিমান টোল দিব আৰু। এটা ফাষ্টেগ লগালে আপোনাৰ অকণমান সময় বাচে বাৰু আৰু পইচা আপোনাৰ ফাষ্টেগত 115 টকা কাটে ওৱান ছাইড। আৰু ঘূৰি আহোঁতে আপুনি যদি ছেম ডে বা 24 ঘণ্টাৰ ভিতৰত ঘূৰি আহে তেনেহ'লে আহোঁতে অকণমান পইচাটো অকণমান কম কাটিব আপোনাৰ। আৰু যদি আপোনাৰ ফাষ্টেগ নাথাকে তেতিয়া গম পালে আৰু আপোনাৰ পইচা কিমান যাব আপুনি নিজে গম নাপাব। ডাবলতছে ডাবল। তো যদি এতিয়াও ফাষ্টেগ লগোৱা নাই আপুনি আপোনাৰ গাড়ীত তে ইমিডিয়েট আপুনি ফাষ্টেগ লগাই লওক। এইফালে টোল গেট পাৰ কৰাৰ আগে আপুনি ফাষ্টেগটো লগাই লওক। আৰু সিফালৰ পৰা যদি যোনফালৰ পৰা নাহে বাৰু আপুনি টোল গেটৰ সন্মুখ পোৱাৰ আগে এই ফাষ্টেগৰ কাউণ্টাৰ বহোৱা থাকে তাৰ পৰাও লগাব পাৰে বা কোনোবা এটা বেংকৰ পৰাও ল'ব পাৰে। আমাৰ ৰাইট চাইডে এইটো সোণাপুৰ হস্পিটেলখন ডাঙৰ কৰিলে আগতকৈ বহুত। ইয়াৰ মাজতে সদায় কোৱা দুটা কথা, যদি ভিডিঅ'টো চাই আছে শেষলৈকে চাব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। কাৰোবাৰ হয়তো খুব কামত দিব পাৰে ভিডিঅ'টোৱে। আমি দেখিবলৈ পাইছোঁ আমাৰ ভিডিঅ'বিলাক বহুতে অকল চাই পেলাই গুচি যায়, চেনেলটো ছাবস্ক্ৰাইব নকৰে। এতিয়া আপোনালোকক অনুগ্ৰহ কৰিলোঁ, যদি আপোনালোকে প্ৰথমবাৰ আমাৰ ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ আমাৰ ছাপোৰ্ট পাওঁ। ছাপোৰ্ট পালে আৰু নেক্সট এনেকুৱা ভিডিঅ' বনাবলৈ আমাৰ ভাল লাগে বা আমি আগুৱাই যাব পাৰিম। সেয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ মাজতে নেক্সট ভিডিঅ'টোৰ আপডেট দি থওঁ এটা আপোনালোকক। নেক্সট যিটো ভিডিঅ' আপলোড হ'ব সেইটো আপোনাৰ গুৱাহাটী টু যোৰহাট হ'ব। তো সেইটো ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। সেইটো ভিডিঅ' খুব ধুনীয়া হ'ব। তো আমি ইতিমধ্যে আমাৰ খেত্ৰী অঞ্চল আহি পালোঁ। এইখিনি জেগাৰ নাম আপোনাৰ টেঘেৰীয়া। যিটো আপোনাৰ বৰ্ডখন দেখিলে টেঘেৰীয়া, ইয়াৰ পৰা জাষ্ট অপজিটত এই অপজিটত এইফালে এটা ৰাস্তা আছে, এইফালে সোমাই যাব পাৰে আপোনাৰ টেঘেৰীয়া পিকনিক স্পট। খুবেই ধুনীয়া। যদি অহা নাই এইবাৰ ইয়ালৈকে আহক। আমাৰ গুৱাহাটীৰ পৰা একদম ওচৰতে হয় আৰু খুবেই ধুনীয়া জেগা। বহুত অজস্ৰ মানুহ হয় ইয়াতে। মেক্সিমাম গুৱাহাটীৰ মানুহ আহে কাৰণ জেগাটো খুবেই ধুনীয়া। এইবাৰ আপোনালোকে এইটো জেগা ট্ৰাই কৰিব পাৰে যদি পিকনিক ক'ভিডৰ কোনো নাথাকে, ৰেষ্ট্ৰিকশ্যন নাথাকে, এটা আহিব পাৰে। খুব ধুনীয়া জেগা। এইটো খেত্ৰী টাউন। অকণমান পিছত আমি জাগিৰোড পাম। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এটা বস্তু ন'টিছ কৰিছে কিজানি, ভিডিঅ'টো খুব চেকি হৈছে, খুব লৰি আছে। কাৰণ মোৰ একচুৱেলি ৰাতিপুৱাই মানে উইণ্ডশ্বিল্ডৰ যিটো হোল্ডাৰ থাকে সেইটো ভাঙি গ'ল। চ' এখন হাতেদি গাড়ী চলাইছোঁ, এখন হাতেদি কেমেৰাটো ধৰিছোঁ। ত' সেইকাৰণে আপোনালোকে এইখিনি মোক ক্ষমা কৰিব। ইতিমধ্যে মই এমাজনত গিম্বল এটা অৰ্ডাৰ কৰিছোঁৱে। তো গিম্বলটো আহোঁতে কেইদিনমান টাইম লাগিব।
সেয়ে আপোনালোকে যদি গিম্বলৰ আনবক্সিঙো চাব বিচাৰিছে তাৰ আনবক্সিং মই নিশ্চয় কৰিম যদি গিম্বলৰ আনবক্সিং চাব বিচাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যদি সাবস্ক্ৰাইব কৰা নাই আৰু যদি সাবস্ক্ৰাইব কৰা আছে তেনে ভিডিঅ'বিলাক লাইক কৰক আৰু আনবক্সিং ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব খুব ভাল লাগিব আমাৰ জাগিৰোড আমি আহি পালোঁ ইয়াৰ পৰা যদি আপুনি লেফ্ট সাইড লৈ লয় অলপ মৰিগাঁও পাব এইটো পইণ্টৰ পৰা লেফ্ট সাইড মৰিগাঁও আৰু এটা কথা আমাৰ এই যিটো নেশ্যনেল হাইৱে আছে হাইৱেটো এনেইতো ৰাস্তাটো সমানেই কিন্তু এতিয়া আপুনি যেতিয়া গাড়ী চলাব ৰাস্তাটো গাড়ীখন জঁপিয়াই থাকে ৰাস্তা একদম সমান নহয় এইটো ৰাইট চাইডে আমাৰ জাগিৰোড কাগজ কল যিটো বন্ধ মৃত অৱস্থা ইয়াৰ আৰু অকণমান আগত গ'লে আমি পাম সীতা জখলাটো হৈ গ'ল তাৰ দুগ্ধ ফেক্টৰী মানে আপোনাৰ গাখীৰ প্ৰডাকশ্যন ফেক্টৰী যিটো লাইক আপোনাৰ আমাৰ গুৱাহাটীত থকা পুৰবীৰ দৰে হয় পুৰবীটো কিন্তু আপোনাৰ প্ৰাইভেট ছেক্টৰ নহয় এইটো কোঅপাৰেটিভ হয় আৰু এইটো আপোনাৰ প্ৰাইভেট হয় এইটো আপোনাৰ লেফ্ট চাইডে এইটো চব সীতা জখলাৰ এইবিলাক ইহঁতৰ অফিচ এইটো সীতা জখলাৰ আপোনাৰ কাউণ্টাৰ হয় ইয়াতে চিলভাৰ ইয়াতে আপোনাৰ গাখীৰ দৈ আৰু গোল্লা এনেকুৱা ধৰণৰ গাখীৰৰ প্ৰডাক্ট গোটেইখিনি পায় ভাল হয় বস্তুখিনি ট্ৰাই কৰিব পাৰে যদি কৰা নাই লেফ্ট চাইডে আপোনাৰ ইটা ভাটা চিমনিবিলাক যে দেখিছে এইবিলাক ইটা ভাটা হয় এতিয়া পাম আমি নেলি এইটো নেলি মানে জাগাটোৰ নাম নেলি ইয়াৰ বহুত হিষ্ট্ৰী আছে বাৰু এইবিলাক অসম আন্দোলনৰ হিষ্ট্ৰী এইবিলাক যোনে জানে বাৰু এতিয়া অসম আন্দোলনৰ সেই হিষ্ট্ৰী কোৱা সময় নাই বাৰু বলক আমি আগুৱাই গৈ থাকোঁ I've been laid back, yeah. I don't wanna skip steps, you know that. So if you're with it, then say yeah. I just need a little bit of patience. আজি এই ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে কাৰণ এখন হাতেদি গাড়ী চলাইছোঁ এখন হাতেদি কেমেৰাটো ধৰিছোঁ চ' প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈকে আহোঁতে এই জেগাখিনি মোৰ খুব পচন্দৰ খুব ভাল লাগে এই জেগাখিনি আৰু ইয়াৰ পৰা ৰাইট চাইডে আপোনাৰ আমচৈ টি ষ্টেট সকলে গ'লে আমচৈ টি ষ্টেট পাব জেগাখিনি খুব ভাল লাগিব বৰ ধুনীয়া জেগা এতিয়া আমি পালোঁ ধৰমটোল গুৱাহাটীৰ পৰা যেতিয়া আপুনি নগাঁও আহিব এই ধৰমটোল এই জেগাখিনিত আপোনাৰ খুব মাছ বিক্ৰী হয় একদম লোকেল মাছবিলাক বিক্ৰী হয় অকণমান কিনোতে যদি কিনি আপুনি অকণমান সাৱধান হ'ব ইহঁতি দগাপলত অকণমান হেৰফেৰ কৰে যেন মোৰ লাগে বাকী নহ'বও পাৰে দাম কিন্তু খুব কম আৰু মাছখিনিও ভাল মাছ যদি আপুনি ল'ব খোজে ল'ব পাৰিব অকণমান মানে চাই চিন্তি ল'লে হ'ল খালি কিন্তু মাছবিলাক কিন্তু বঢ়িয়া আপুনি ইয়াৰ পৰা ল'বও পাৰে দাম কিন্তু আপোনাৰ যথেষ্ট কম দাম চাই যদি ট্ৰাই কৰিব পাৰে মই কিন্তু মাজে মাজে লওঁ নোলোৱা নহয় ধৰমটোল পাৰ হৈ আপুনি বাওঁফালে যিটো এটা ৰাস্তা পাব ইয়াৰ পৰা মানে এইটো ৰাস্তা এইটোৰ পৰা আপুনি মৰিগাঁও যাব পাৰে এইফালেদি মৰিগাঁও যাব পাৰে এতিয়া বাওঁফালে চাই যাব বাওঁফালে আপোনাৰ এইবিলাক হেণ্ডিক্ৰাফ্টৰ দোকান বহুত পাব এইবিলাক দেখিছেনে বাঁহ বেতৰ বস্তু ডলা কোলা এইবিলাক পাব এইবিলাক ভাল বস্তু কম দামতে পায় বাৰু মানে ইমান কম দামো নহয় কিন্তু ল'ব পাৰি ৰিজনেবল হয় আৰু আপোনাৰ ডাব নাৰিকলৰ দোকান বহুত পায় এইবিলাকত আপুনি যদি ডাব খাব বিচাৰে এইবিলাকৰ পৰা ডাব খাব পাৰে কিন্তু যিমান দেখিলোঁ কৰোণাই বাকী বহুত বেপাৰ ধ্বংস কৰি পেলালে বহুত দোকানী এইবিলাকক ধ্বংস কৰি পেলালে কি যে হ'ব চাওঁচোন আগলৈকে কি হয় দেখা যাওক এইটো এটা কিবা ষ্ট্ৰাকচাৰ হয় এইটো এটা মূৰ্তি আছে মই আজিলৈকে ধৰিব পৰা নাই এইটো কাৰ মূৰ্তি কিহৰ মূৰ্তি ৰখোৱাও নাই আজিলৈকে তেনেকৈ মই
জাষ্ট দেখা পাইছোঁ এতিয়া আমি ৰহা পাম অকণমান আগত গ'লে এখন ৰহা টাউন পালোঁ ইয়াৰ পৰা যদি বাওঁফালে গুচি যায় এইফালেদি আপুনি নগাঁৱলৈ যাব পাৰিব টোল গেট নোপোৱাকৈ আৰু চিধা গ'লেও আপুনি টোল গেটেদিও যাব পাৰিব আৰু এটা ৰাস্তা আছে মই আপোনাক দেখুৱাই দিম সেই ৰাস্তাটো দি টোল গেট পোৱাৰ 500 মিটাৰ আগত এটা ৰাস্তা আছে সৰু গাঁৱৰ ৰাস্তা সেইফালেদি গ'লে আপুনি টোল গেট নিদিয়াকৈ আপুনি টোল গেট পাৰ হৈ ওলাই যাব পাৰিব অলপ আপোনাৰ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান ঘূৰিব লাগিব গাঁৱৰ ভিতৰেদি সেইটো ৰাস্তা দি গ'লে আপুনি টোল নিদিয়াকৈ যাব পাৰিব এইটো ৰাস্তা এইফালে এই গাড়ীখনৰ পিছফালে এটা ৰাস্তা আছে এইফালেদি যেতিয়া আপুনি আপোনাৰ এইটো ৰাস্তাটো এইফালে নামি যাব লাগে এইফালেদি গৈ পেলাই আপুনি ঘূৰি টোল গেট পাৰ হৈ ওলাব ৰাস্তাটো বেয়া নহয় ভালেই বাৰু অকণ গাঁৱৰ ৰাস্তা সেইফালে যাব পাৰে 2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান অকণ বেছি হয় আৰু সেইখিনি যাব পাৰি বাৰু পইচা বচাবৰ কাৰণে আৰু যদি আপোনাৰ ফাষ্টেগ নাথাকে তো আপুনি মই ৰেকমেণ্ড কৰিম আপুনি সেইটো ৰাস্তা দি যাওক এইটো টোল গেট ফাষ্টেগ থাকিলে সোনকালে হয় ফাষ্টেগ নাথাকিলে দেৰি লাগে অকণমান এটা ফাষ্টেগত আপোনাৰ যদি ফাষ্টেগ আছে তেনেহ'লে 110 টকা কাটিব আৰু যদি 24 আৱাৰ্ছৰ ভিতৰত ঘূৰি আহে তেনেহ'লে আহোঁতে আপোনাৰ 40 ৰুপিজ নে 50 ৰুপিজ আছিলে পাহৰিলোঁ মই কিমানকৈ সেইখিনি কাটিব পইচা কাটিলে ফাষ্টেগটো উঠালে সোনকালে হয় আৰু কেছলেছ হয় ব'লক আগুৱাই গৈ থাকোঁ আমাৰ যাত্ৰা আৰু বহুত দূৰ আছে এতিয়াও আমি 100 কিলোমিটাৰ পাৰ হোৱাই নাই অকণমান আগত গৈ আমি নগাঁও টাউনৰ ৰাস্তা পাম ইয়াৰ পৰা আমি বাওঁফালে ল'ব লাগিব এইটো ৰাস্তা দেখিছেনে বাওঁফালে এই ৰাস্তাটো পাম বাওঁফালে গুচি যাব লাগিব চিধা গ'লে আমি আকৌ গোলচক্ৰ পাম নগাঁৱৰ সেইফালেও যাব পাৰিম কিন্তু বাওঁফালেদি গ'লে আপুনি এইটো বেয়া ৰাস্তা নহয় ভাল ৰাস্তা টাউনত সোমাই যাব ডাইৰেক্ট বাওঁফালেদি গৈ আপোনাৰ আকৌ লেফ্ট ছাইড ল'ব লাগিব লেফ্ট ছাইড লৈ আপুনি চিধা গুচি যাওক ৰেলৱে ক্ৰচিং এটা পাৰ কৰি পেলাই নগাঁও টাউন ভিতৰত সোমাই যাব আৰু ইয়াৰ পৰা আগত গৈ পেলাই গোলচক্ৰটোৰ পৰা লেফ্ট ছাইড ল'লেও আমি নগাঁও টাউনে পাম সেইটো মাজেদি ওলাবগৈ সচৰাচৰ আপুনি নগাঁও টাউন গ'লে সেইফালে যাব পাৰে মোৰ স্পীড চাওক 100 কিলোমিটাৰ ৰাস্তা খালী বুলি 100 চলাইছোঁ বাৰু ইমান চলাব নালাগে আৰু ইয়াতে আপোনাৰ যদি আপুনি ব্ৰেকফাষ্ট বা লাঞ্চ কৰিম বুলি ভাবিছে এইখিনি জেগাতে কৰি ল'ব ইয়াৰে হোটেল কেইখনমান ভাল হোটেল আছে ইয়াতে আপুনি ভেজো পাব নন ভেজো পাব সেইবিলাক হোটেল আছে আগতো হোটেল আছে ভাল হোটেল লগত আপুনি লাঞ্চ কৰিব পাৰে ইয়াৰ এখনত মই 2-3 বাৰমান লাঞ্চ কৰিছিলোঁ অনুৰাগ বুলি এখন আছে তাতে আপোনালোকে কৰিব পাৰে বেয়া নহয় বা বেলেগো কৰিব পাৰে বেলেগতো কৰিব পাৰে নিজৰ ইচ্ছা কিন্তু হোটেল বহুত কেইখন ভাল হোটেল আৰু নতুনকৈও খুলিছে ভাল হোটেলো খুলিছে বাৰু অকণমান আগত গৈ আমি নগাঁৱৰ গোলচক্ৰটো পাম গোলচক্ৰটোৰ পৰা লেফ্ট ছাইড ল'লে আপোনাৰ নগাঁও টাউন চিধা গুচি গ'লে আপোনাৰ আমনি আকৌ আমি যদি ৰাইট ছাইড লৈ পেলাই আকৌ লেফ্ট ছাইড লৈ লওঁ তেনেহ'লে আমি হোজাই লংকা ৰাস্তা যাম আজি আমি সেইফালে যাম হোজাই লংকা তাৰপৰা আকৌ যদি চিধা ঘূৰি আকৌ গুৱাহাটীৰ ৰাস্তাটোৱে পাব কিন্তু বলক মই আপোনালোকক দেখুৱাই দি আছোঁ নগাঁও 5 কিলোমিটাৰ ডিব্ৰুগড় 320 ইয়াৰ পৰা এইটো গোলচক্ৰটো পালোঁ এইটো ফাৰ্ষ্ট লেফ্টটো হৈ গ'ল নগাঁও টাউন সোমোৱা এইটো ফাৰ্ষ্ট লেফ্ট তাৰপিছত ইয়াৰ পৰা এই গাড়ীখন গৈছে যে দেখিছেনে এইটো ছেকেণ্ড লেফ্ট ইয়াৰ পৰা তেজপুৰ কাজিৰঙা লখিমপুৰ ডিব্ৰুগড় যোৰহাট যি যায় এইফালে গোটেইখিনি যাব পাৰিব আৰু আমি যাম আজি এইটো থাৰ্ড লেফ্ট ইয়াৰ পৰা ৰাইট লৈ ল'লে গুৱাহাটীৰ সেই ৰাস্তাটো আহিম যোনফালেদি আহিছিলোঁ আমি সেইটো পাই যাম আমি আজি এইটো দি যাম এইফালেদি কাৰ্বি-আংলং ডিমাপুৰ ডবকা হোজাই লংকা এইবিলাক গোটেইখিনি পাম আমি
শিলচৰো যাব পাৰিব এইটো ৰাস্তা দি কিন্তু শিলচৰ বাৰু বহুত দূৰ হৈ যায় এইফালে দি গ'লে ৰাস্তাটো কমপ্লিট হোৱা নাই ৰাস্তা মোটামুটি আপোনাৰ 70-80 কিলোমিটাৰমান বহুত বেয়া আছে তো শিলচৰটো মই এইফালে ৰেকমেণ্ড নকৰোঁ আপুনি যাওক বুলি Down my number twice, promise I'll pick up the line. I see you worried, don't gotta ask why. You like it, I know that you like it. You like it, yeah, you like it. I know that you like it. KOTHEATOLI টাউন পালোঁ আমি KOTHEATOLI টাউন এইখিনিয়ে KOTHEATOLI বুলি কয় দুখীয়া টাচ কৰি থ'বৰ কাৰণে আৰু এটা টোল গেট এইটো চাওক এইটো নতুনকৈ বনাইছে ডবকা টোল গেট ইমান যে টোল গেট বাপৰে বাপ কিমান পইচা দিব আৰু অশান্তি লাগি গৈছে উপায় নাই দিবতো লাগিবই আৰু ইয়াতে আপোনাৰ ফাষ্টেগত আপুনি 80 ৰুপিজ ঘূৰি আহোঁতে এইটোত 40 ৰুপিজ লয় যদি 24 আৱাৰ্ছৰ ভিতৰত আহে তেতিয়া 40 ৰুপিজ লয় আৰু ইয়াৰ পৰা অকণমান আগত গৈ আমি বাওঁফালে ল'ব লাগিব আমাৰ কাৰ্বি আংলঙৰ কাৰণে তাৰপৰা শিলচৰ লামডিং ডিমাপুৰ এইবিলাক চব পবিত্ৰ ৰাস্তাটোৱে আমি বাওঁফালে ল'ব লাগিব বাওঁফালে ল'লে আমাৰ কাৰ্বি আংলং চিধা গুচি গ'লে হোজাইলমকা এইটো পইণ্ট দেখিছেনে ইয়াৰ পৰা আমি বাওঁফালে ল'ম আমাৰ হোজাইলমকা চৰি কাৰ্বি আংলং চিধা হোজাইলমকা আৰু ৰাইট চাইডে ল'লে আপোনাৰ ডবকা টাউন ৰাইট চাইডে ডবকা টাউন চিধা এইটো আপোনাৰ লামডিং হোজাই লংকা গোটেইখিনি পাব আৰু এইফালে আজি আমাৰ ডেষ্টিনেশ্যন এইফালে কাৰ্বি আংলঙৰ এইফালে ডিমাপুৰ যাব পাৰিব এইফালে আপুনি কি বুলি কয় মাঞ্জা তাৰপিছত আপোনাৰ ডিফু এইটো ৰাস্তাই হয় ডিমাপুৰটো আপোনাৰ নাগালেণ্ড হয় যোনে নাজানে তেওঁলোকক কৈ দিলোঁ ডিমাপুৰটো নাগালেণ্ড এইটো এটা বেলেগ ষ্টেট হয় আৰু যোনে জানেতো ভালেই বাৰু নজনাখিনিৰ কাৰণে কৈ দিছোঁ ডিমাপুৰটো বেলেগ আপোনাৰ নাগালেণ্ড হয় তো তাতে যাবৰ কাৰণে আপোনাৰ ILP লাগিব পাছ লাগিব ঢেৰ জামেলা এইবিলাক ডিমাপুৰলৈকে আপুনি আৰামছে যাব পাৰে বাৰু তাতে ইমান এটা প্ৰব্লেম নাই কিন্তু ডিমাপুৰ পাৰ হোৱাৰ পিছত আৰু বহুত জামেলা হৈ যায় নাগালেণ্ডৰ তো নাগালেণ্ড এনেই এইটো ভালেই বাৰু জেগাখিনি এইটো ডবকা ৰিজাৰ্ভ ফৰেষ্ট খুব ধুনীয়া জেগাখিনি খুব ধুনীয়া বহুত ডাঙৰ ৰিজাৰ্ভ এখন ডবকা ৰিজাৰ্ভ বুলি কয় এইখিনি ইয়াতে অকণমান খালি আপোনাৰ সাৱধান হৈ আহিব লাগিব সাৱধান হৈ চলাব লাগিব গাড়ী কাৰণ এইটো একচুৱেলি কি হয় ইয়াতে হাতী ওলায় বহুত ডাঙৰ ডাঙৰ জাকে জাকে হাতী ওলায় আপোনাৰ ৰাতি কেতিয়াবা দিনত ওলাই আহে আৰু হাতীৰ সন্মুখত পৰিলে অকণমান বেয়া কেইবছৰমান আগতে ইয়াতে এজন মানুহ মাৰিছিলে হাতীয়ে একদম বৰ বহুত বেয়াকৈ মাৰিছিলে ইয়াতে চ' ইয়াতে আপুনি যিমান পাৰে পেচাব লাগিলেও নৰখিব মই সেইটো কওঁ আপোনাৰ যদি পেচাবো লাগিছে তথাপিতো আপুনি এইখিনি নৰখিব ইয়াৰ পৰা আপুনি ওলাই যাওক আৰু ভুলে ক্ৰমেও আপুনি ইয়াতে কোনো কিবা বস্তু বনাই খাম বুলি আপোনাৰ সপোনতো নাভাবিব কাৰণ গোন্ধ পালে হাতী বা জীৱ জন্তু গুচি আহিব পাৰে ডাঙৰ ফৰেষ্ট হয়তো এখন তো আপুনি এইবিলাক ইয়াতে বনাই খোৱা মেলা এইবিলাক মাথা নামাৰিবই বৰ ডেডলি হৈ যায় এইখিনি এনেকুৱা ইনচিডেণ্ট হৈ গৈছে আগতে সেইকাৰণে কৈছোঁ ইয়াতে আপুনি ৰখোৱাৰ মাথাই নামাৰিব ধুনীয়াকৈ এটা নৰ্মেল স্পীডত ওলাই গুচি যাওক এই লোকেল মানুহখিনি কেতিয়াবা এটা চাইৰ কাৰণে অকণমান ৰখে বাৰু কিন্তু এওঁলোকৰ কথা বেলেগ আমি বাহিৰৰ মানুহ যদি আমি এইফালে আহোঁ তো মোৰ হিচাপত আমি এইখিনি ওলাই যোৱাই ভাল আৰু তাৰপিছত আপোনালোকে যাই পেলাই সেইফালে পেচাব কৰে কিবা খায় এইবিলাক এইখিনি পাৰ হৈ পেলাই কৰিব এইখিনিত মই বাৰে বাৰে কওঁ এইখিনিত আপোনালোকে ষ্টপ নকৰিব যে জেগাখিনি বহুত ভাল ৰখাই পেলাই আমি ফটো মাৰি দিব পাৰোঁ মোৰ হিচাপত নকৰাটো ভাল বাকী আপোনালোকৰ নিজৰ বিবেক আছে বিচাৰ বুদ্ধি আছে আপোনালোকে নিজে জানে কোনটো ভাল হয় কোনটো বেয়া হয় তো এইখিনি মই কওঁ আপোনালোকে এইখিনি সোনকালে ওলাই যাওক জেগাখিনি কিন্তু খুবেই ধুনীয়া ৰাস্তাটোও বহুত ধুনীয়া জেগা লোকেশ্যন চাওক ইমান ধুনীয়া বহুত ধুনীয়া লোকেশ্যন বহুত ধুনীয়া ভাল লাগিছে ঠাইখিনি খুব ধুনীয়া ফাইনেলি ওলাই আহিলোঁ আমি ফৰেষ্টখন বোলক আগুৱাই গৈ থাকোঁ ৰাস্তাবিলাক বেয়া নহয় ঠিকেই আছে
ইফালে ৰাস্তা Sitting and missing and I'm trying to dial back. Can you stick through it with me or not? And it might take a minute, but we'll get it. The type of love that you want, like it. I know that you like it, you like it. আমি এৰি থৈ অহা ফৰেষ্টখনৰ নিচিনা আৰু এখন ফৰেষ্ট আমি আগত পাম এখনতো সমান ৰাস্তা আছিলে কিন্তু সেইখন অকণমান পাহাৰো আছে আপো আছে লওক আপোনাক মই সেইখন ফৰেষ্টটো দেখাওঁ সেইখনৰ লোকেশ্যন কিন্তু বহুত ধুনীয়া লোকেশ্যন সেইখনৰো অকণমান পাহাৰ আছে তাৰ অকণমান আগত গৈ পেলাই আমি পাম ডকমকাটো গম পাইছেই চাগে অসমৰ ৰাইজে ডকমকাটো নামটো কোনোদিন পাহৰিব নোৱাৰে অকণমান আগত যে চিটি বাছখন দেখিছে চিটি বাছখনৰ অপজিটত এটা বাওঁফালে গলি আছে এইটো ৰাস্তা এই অট'কেইখনৰ কিনাৰেদি এই ৰাস্তাটো দি ভিতৰত গৈ পেলাই আপুনি এই যিটো ঘটনাটো ঘটিছিলে নীল আৰু অভিজিতৰ সেই ইটো পাব আপুনি তাতে আপোনাৰ বহুত ধুনীয়া নিজৰাটো ঝৰ্ণাটো বহুত ধুনীয়া তো সেইটোৱে চাব গৈছিলে তেওঁলোকে আৰু গাঁৱৰ মানুহ তেওঁলোকে গম নাপায় চুলি আছিলে ডেডলক কিবা কিবি ভাবিলে বাচ্চাকেইটাক ট্ৰফি দিছিলে মানে কি ক'ম আৰু এইবিলাক ক'বলগীয়া নাই আৰু বহুত জানা বহুত দুখৰ কথা যি কি নহওক বাৰু সেইটো এই জেগাটো এই আমি পিছফালে থৈলোঁ সেইফালে সেই ৰাস্তাটো ভিতৰত আছিলে সেইটো ডকমকা এইটোৱে আৰু ডকমকাৰ কাহিনী বলক আগুৱাই গৈ থাকোঁ সেই ঝৰ্ণাটোৰ এটা ভিডিঅ' বনাব খুব মন আছিলে কিন্তু সাহসে নহয় তালৈকে আকৌ যোৱাৰ দেখা যাওক যদি কেতিয়াবা হয় দেখাম আপোনালোকক সেই ঝৰ্ণাটো দেখুৱাৰ চেষ্টা কৰিম যদি পাৰোঁ আৰু সাহসে যদি ধৰে আজি বলক আগুৱাই গৈ থাকোঁ আমি ইয়াৰ পৰা ৰাস্তাৰ কাম চলি আছে কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তাটো বহল হৈ আছে আৰু মাজে মাজে এইবিলাক দেখিছে ডিভাইডাৰ বাঁহ এটা ৰাখি দিছে তলত বস্তা দি পেলাই বালি চালি দি ঠিকে কৈছে বাৰু বেয়া লগা নাই ছেফটি জৰুৰী হয় ৰাস্তাটো বহল কৰি আছে আৰু হয়তো আৰু 2-4 বছৰ পিছত ৰাস্তাটো আৰু বহুত ধুনীয়া হ'ব বহল হ'ব ভাল হ'ব কমিউনিকেশ্যন যিমানে ভাল হয় জেগা সিমানে ডেভেলপ হ'ব সোনকালে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টত ৰাস্তাৰ বহুত ডাঙৰ ৰোল হ'ব আগতকৈতো বহুত ডেভেলপ হৈ গৈছে বাৰু বহুত ডেভেলপ হৈছে আৰু ডেভেলপ হোৱাটো আমি বিচাৰোঁ যোনে নাজানে তেওঁলোকক কৈ থওঁ কাৰ্বি আংলংটো অট'নমাছ কাউন্সিল হয় ইয়াতে CM থাকে CM মানে আমাৰ যিটো অসমৰ CM তেওঁ নহয় ইয়াতে CM নে EM থাকে EM থাকে ইয়াতে লোকেশ্যন চাওক না এটি দেখিছেনে কি ধুনীয়া এনেকুৱা ধুনীয়া লাগিছে না লোকেশ্যনটো ৰিয়েলি খুব ভাল লাগিছে দূৰলৈকে সেউজীয়া এইবিলাকতো গুৱাহাটীত দেখাই নাপায় ইয়াৰ পৰা মাঞ্জা 39 কিলোমিটাৰ ডিফু 55 কিলোমিটাৰ ডিমাপুৰ 77 কিলোমিটাৰ বলক গৈ থাকোঁ আৰু 39 কিলোমিটাৰ আছে আমাৰ লক্ষ্য আজি লোকেশ্যনবিলাক কিন্তু খুব ধুনীয়া দেই এইটো জংঘলখিনি মই যে কৈছিলোঁ অকণমান পাহাৰুৱা জংঘল এই ৰাস্তাটো পালোঁ আমি আপ আছে অকণমান ধুনীয়া বহুত ধুনীয়া লাগিছে দেই বহুত ধুনীয়া ৰাস্তাটো এনেকুৱা ধুনীয়া জেগা ন কমেণ্ট কৰিব যদি ভাল লাগিছে জেগাবিলাক আৰু যদি বেয়া লাগিছে সেইটো ক'ব কি ভুল হৈ আছে মোৰ ভুলবিলাক আঙুলিয়াই দিলে মই আৰু খুব ভাল পাম লোকেশ্যনবিলাক আচ্ছা ইয়াতে আপোনাৰ গছ এডাল পৰিছে গছ মানে একচুৱেলি কি হয় এইটো ৰাস্তাটো 4 লেন হ'ব তাৰ কাৰণে গছবিলাক কাটি আছে কাটি থকাৰ কাৰণে ৰাস্তাত গছবিলাক বাগৰি পৰিল আৰু তেওঁলোকে এতিয়া মানে মানুহখিনিয়ে কাটি কুটি ৰাস্তাটো চাফা কৰিছে ইফালেও গাড়ী ব্লক হ'ল চাফা হ'ল আমি ওলাই গৈ আছোঁ এতিয়া
এইখিনি ওলাই আহিলোঁ অলপ আগুৱাই গৈ থাকোঁ আৰু বেছি নাই পামেই আমি আমাৰ গন্তব্যস্থান I know that you like it. আৰু অলপ আছে মাঞ্জা পাই যাম আমি আৰু আজি আমাৰ ডেষ্টিনেশ্যনে হ'ল মাঞ্জা এইখিনি লংপি ইয়াৰ পৰা 3 কিলোমিটাৰ আছে মাঞ্জালৈকে এটা বেড নিউজ জনাওঁ আপোনালোকক ইয়াৰ পৰা আমি আৰু আগত যাব নোৱাৰিম সিফালৰ পৰা অহা গাড়ী আমাক খবৰটো দিলে যে ইয়াৰ পৰা অকণমান আগত যোৱাৰ পিছত এখন দলং আছে দলঙৰ ওপৰত পাৰ হৈ পেলাই এটা ভয়ংকৰ এক্সিডেণ্ট হৈছে আৰু তাতে ভয়ংকৰ ট্ৰেফিক জাম তো আগুৱাই নগৈ পেলাই আমি ইয়াৰ পৰা আজি ঘূৰিম আৰু যদি পাৰোঁ কেতিয়াবা আপোনাক নেক্সট ভিডিঅ'ত বা বেলেগ ভিডিঅ'ত মই আপোনাক মাঞ্জা চহৰ আপোনালোকক দেখুৱাম মই নিশ্চয় দেখুৱাম তো ইয়াৰ কাৰণে বেয়া নাপাব ক্ষমা কৰিব মোক আজি আমাৰ মাঞ্জা চহৰটো দেখা নহ'ল বেছি দূৰ নাই ইয়াৰ পৰা জাষ্ট আপোনাৰ 2.5 কিলোমিটাৰমান আগত মাঞ্জা চহৰ তো ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব সকলোত শ্বেয়াৰ কৰিব ধন্যবাদ বেলেগ ভিডিঅ'ত লগ পাম